নমস্কাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালেই আছে, সুস্থ হৈ আছে। আৰু প্ৰথমে বিহুৰ শুভেচ্ছা জনালোঁ, কাতি বিহুৰ শুভেচ্ছা জনালোঁ। যিহেতু এবাৰ বিহু আৰু লক্ষ্মী পূজা প্ৰায় এদিনৰ আগ পিছে পৰিছে, সেয়ে মা আৰু মই লক্ষ্মী পূজাৰ আগদিনাই গৈ পিঠাগুড়ি খুন্দি আনিলোঁ। বৰা চাউল আৰু ভাত খোৱা চাউলৰ খুন্দি আনি মায়ে দিনতে এইদৰে বগা পিঠাটো বনাই ল'লে, হেঁচা পিঠা। যিহেতু বাকীখিনি পিঠাও বনাবলৈ আছে, মায়ে ক'লে দিনতে বনাই মেলি মই আজৰি হওঁ। তাৰপিছত মা পিঠা প্ৰায় বনাই হৈছেগৈ, বেছি নাই আৰু অলপ আছে। তাৰপিছত মই বনাম। এইদৰে পিঠা বনাইছোঁ, মই জানো বনাব, কিন্তু সকলো মই বনাব নোৱাৰোঁ, যিহেতু মায়ে গোটেই পিঠা বনাইছে। বাকীখিনি আৰু কি আছে মই বনাম লাহেকৈ, মা আজৰি হ'লে। এয়া প্ৰায় শেষেই হৈছিলে, বেছি নাই আৰু। নাৰিকল আৰু চেনি দি পেলাই বনাইছে, তিল দিয়া নাই। তিল দিলে পিঠা খাই মই ভাল নাপাওঁ, তেনেকৈ বনাইছে নাৰিকল চেনি দি। আপোনালোকে বিহু কি পিঠা বনাই দেখাবচোন কমেণ্ট কৰি। এনেকৈ কৰি মাৰ পিঠা বনোৱা প্ৰায় সম্পূৰ্ণ হৈ গ'ল। মা পিঠা বনাই শেষ হোৱালে ৰাতি হ'লগৈ। এতিয়া মই বনাবলৈ লৈছোঁ মালপোৱা। সেয়া মালপোৱা বনাই আছোঁ। আপোনালোকে কি বুলি কয়, এইটো পিঠা বেলেগ বেলেগ নামেও জানে, আমি মালপোৱা বুলি কওঁ। ভাত খোৱা চাউলৰ পিঠাগুড়ি, গুড় আৰু চফ দিয়া আছে, নাৰিকলো অলপ দিয়া আছে। দি মিশ্ৰণটো তৈয়াৰ কৰি এনেকৈ মিঠাতেলত বনাইছোঁ মই, ৰিফাইনত বনোৱা নাই। খাই খুব ভাল লাগে। চুজি দিছোঁ, আটাও দিছোঁ কেইটামান পিঠাগুড়িৰ লগত। বনাই আছোঁ ৰাতি মালপোৱা। আৰু বনাবলৈ আছেই পিঠা। কাতি বিহু যদিও, কঙালী যদিও, বিহু বুলি ক'লে ৰাতিপুৱা চাহকাপৰ লগত পিঠা এটা নহ'লে ভাল নালাগে। সেয়ে বনাই আছোঁ। পিঠাও প্ৰায় বনাই মোৰ শেষ হৈছেগৈ আৰু। ইমানখিনি হৈছে পিঠা। পিঠাটো ভালকৈ উঠিলে মানে বনাই খুব ভাল লাগে, ফুলি যায়, বেছি ভাল লাগে। পিঠাৰ ৰেচিপিবিলাক দি থকা নাই আৰু কিমান কি লাগে, হয়তো সকলোৱে জানেই এইকেইটা পিঠা বনাবলৈ। ইয়াৰ পিছতে আকৌ তেল পিঠা বনাবলৈ ৰেডি কৰি ল'লোঁ। তেল পিঠা নিমখ দিয়া, খাই খুব ভাল লাগে। আৰু 2-3 দিনৰ পিছত যেতিয়া টান হৈ যায়, খাই আৰু টেষ্টি লাগে। অকণমান চেনি দিয়া লাল চাহৰ লগত নিমখত দি খাই বৰ ভাল লাগে। মই সেই একেখিনি তেলতে বনাইছোঁ, যিহেতু মিঠাতেলেৰে মালপোৱা বনাইছিলোঁ। আৰু তাতে এতিয়া মই এইখিনি পিঠাও বনাম। কিছুমানে এইটো পিঠা গুড় দিও বনায় মিঠাকৈ, কিন্তু নিমখীয়াকৈ খাই বেছি ভাল লাগে। নিমখীয়া সকলো মিঠাৰ লগত নিমখীয়া এটা পিঠা থাকিলে খুব টেষ্ট লাগে। সেইখিনি মই বনাই আছোঁ। এয়া পিঠা বনাই প্ৰায় হৈ গ'লগৈ।
তেল পিঠা বনাই মোৰ প্ৰায় শেষ হৈছে আৰু এতিয়া পিঠাগুড়ি কেইটামান আছিলে ভাবিলোঁ কেইটামান কেটলি পিঠা বনাওঁ লক্ষী পূজাৰ দিনা গধূলি সময়ত বনাইছিলোঁ চাহৰ লগত খাবলৈ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ।